নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আখলঘৰলৈ প্ৰথমতে মই স্বাগতম জনাইছোঁ। পালেং শাকৰ এখন টেষ্টি আঞ্জা ৰেচিপি লৈ আহিছোঁ। আজি আপোনালোকক বনাই দেখাম। খাবলৈ বহুত টেষ্টি হয় আৰু পালেং যিহেতু আমাৰ তেজবৰ্ধক, সেয়েহে আমি পালেং খাব লাগে। তেনেহ'লে বলকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ অলপমান পালেং শাক। এইখিনি মই ভালদৰে ধুই লৈছোঁ। অলপ লৈছোঁ ধোৱা মগু, অলপ লৈছোঁ বিলাহী, এটা ডাঙৰ সাইজৰ আলু, পিঁয়াজ, মেথি গুটি আৰু কেইটামান গোটা জিৰা। এতিয়া মই তেলখিনি গৰম কৰি লৈ প্ৰথমতে ইয়াত দি ল'লোঁ কেইটামান মেথি গুটি আৰু দিছোঁ পিঁয়াজ, গোটা জিৰা। এতিয়া মই এইখিনি ভাজি লৈছোঁ। এইখিনি মই পিঁয়াজ ভাজি লোৱাৰ পাছত এতিয়া ইয়াত দিছোঁ মগুখিনি। তাৰ পাছতে দিছোঁ কাটি থোৱা বিলাহী আৰু আলু কেইপিচ। এতিয়া মই এইখিনি ভালদৰে অলপ সময় এনেদৰে ভাজি ল'ম। এয়া মই সকলোখিনি 5 মিনিটমানৰ কাৰণে ভাজি ল'লোঁ কম জুইত। এতিয়া মই লৰাই লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ অলপমান সোৱাদ অনুসৰি নিমখ, অলপ দিছোঁ হালধি আৰু এতিয়া লৰাই লৈছোঁ। মই ইয়াত কোনো ধৰণৰ দোকানৰ মছলা ব্যৱহাৰ নকৰোঁ আৰু এনেকেই যদি বনাই খাবলৈ কিন্তু মছলা দিয়াতকৈ বেছিহে ভাল লাগে। এতিয়া মই ইয়াত অলপমান কুহুমীয়া গৰম পানী দি লৈছোঁ। এতিয়া ভালকৈ মিলাই দিছোঁ। এয়া পানীখিনি দিয়াৰ পাছত মই হাই ফ্লেমত 3 মিনিটমান দালিখিনি সিজাই ল'লোঁ। একেবাৰে সম্পূৰ্ণকৈ সিজা নাই, অলপ সিজিছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি আৰু অলপ সময় সিজিবলৈ দিম। এয়া চাওক, দাইলখিনি আধাটো সিজিয়ে গৈছে। এতিয়া মই ইয়াত দিম কাটি থোৱা পালেংখিনি। মই এনেদৰে কাটি ল'লোঁ আৰু এতিয়া ইয়াত দি দিছোঁ। পালেংখিনি যিহেতু সিজিবলৈ বেছি সময় নালাগে, সেইকাৰণে মই দালিখিনি আধাটো সিজাই ল'লোঁ আৰু আলু কেইপিচো অলপ সিজিয়ে গ'ল। এতিয়া এইখিনি মই ভালদৰে মিলাই লৈছোঁ আৰু এতিয়া উতলিবলৈ দিম। এয়া চাওক, পালেং শাকখিনি কমি গ'ল আৰু মই ইয়াত অলপমান কুহুমীয়া পানী আৰু অলপ দি ল'লোঁ, কাৰণ শাকজাতীয় বস্তুবোৰ যদি অলপ জুলীয়াকৈ বনাই খোৱা হয় তেনেহ'লে ভাল লাগে আঞ্জাখন। আপোনালোকে যদি জুলীয়াকৈ ভাল পায় তেনেহ'লে এনেদৰে বনাব, আৰু যদি ডাঠ কৰিব বিচাৰে তেনেহ'লে। বন্ধুসকল, এয়া মোৰ পালেং শাকৰ টেষ্টি আঞ্জাখন বনাই হৈ গৈছে। আপোনালোকক বনাই দেখালোঁ। একেবাৰে সহজ বনাবলৈ, একো মছলা ব্যৱহাৰ নকৰাকৈ এনেকৈ বনাই খাবচোন। আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। আৰু যিসকলে নিৰামিষ ভাল পায় তেওঁলোকে পালেং শাক এনেদৰে বনাই খাব। আৰু আজিৰ ৰেচিপিটো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যিসকল মোৰ চেনেলটোৰ নতুন দৰ্শক হয় তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। সকলোকে ধন্যবাদ।